Hey guys, happy Diwali! আৰু যিহেতু দিৱালীৰ ছেকেণ্ড দিনা হয় এনেকৈ আমাৰ ঘৰত লাইট লগোৱা হৈছিলে দেখালোঁ আপোনালোকক তাৰপিছত সন্ধিয়া মই থাপনাত চাকি বন্তি জ্বলালোঁ আৰু বাহিৰতো আজি চাকি জ্বলাম যিহেতু আমি 2 দিনেই চাকি লগাওঁ এয়া তাকে আমি ৰেডি কৰি আছিলোঁ কি কৰিছা তাৰপিছত আহিল আমাৰ ঘৰত আলহী এয়া আহিল আমাৰ ঘৰত ৰাজেশ আৰু পূজা তেওঁলোকৰ বিয়া আছে ডিসেম্বৰত তো আমাক ইনভিটেশন দিব আহিছে কি ক'ব লাগে বিয়ালৈ মাতিছে আৰু তোমালোকৰ বিয়া নিমন্ত্ৰণী দিলে আমাক থ্যাংক ইউ আমি এখন কাৰ্ড নাহিলেও আমি যাম এয়া চাহ খাই আমি চাৰিওটা এনেকৈ গাড়ীত অলপমান দিৱালীৰ লাইটিং চাওঁ বুলি ওলাই আহিলোঁ ৰাতি আমি ওলাই যোৱা কথা আছিলেই যিহেতু তেওঁলোকে বিয়া মাতিব আহিলে সেইকাৰণে আমাক ক'লে আমাৰ লগতে বোলা অলপ ফুৰি আহিম আমিও তো সেইকাৰণে আমি এনেকৈ ফুৰিব ওলাই আহিলোঁ তাৰপিছত দিৱালী যিহেতু বহুত কিবাকিবি খাই থকা গৈছেই হ'লেও লাইট কিবা এটা আমি খাওঁ বুলি কলিতা স্পেকটাম চুলিন গ্ৰেণ্ডত সোমালোঁ তাতে চিম্পল আমি অলপমান কিবাকিবি খালোঁ খোৱাৰ পিছতে তেওঁলোকে আমাক আকৌ ঘৰত আহি ড্ৰপ কৰি দিলে এতিয়া ৰাতি 10:30মান বাজিছেই আৰু আজিলৈ ইমানেই আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব